ৰ'ব এনেই ৰখাই থোৱা নাই দেই, কিবা এটা দৰকাৰতে ৰখাই থৈছো পিছে। খালি ভিডিঅ'টো শেষলৈকে চাব লাগিব। দৰকাৰ কি গম পাইছেনে? আজি মই কঁঠালৰ মুচি দি পেলাই কিবা এটা বনাম। মই বিউটি চুলতানাই আপোনালোকৰ ওচৰলৈ কঁঠালৰ মুচিৰ এটা নতুন ৰেচিপি লৈ আহিছোঁ। মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, এইকাৰণে যাতে মই কঁঠালৰ মুচি দি কি ৰেচিপি আৰু কেনেকৈ বনালোঁ। তেন্তে আৰম্ভ কৰোঁ ব'লক। তাৰ কাৰণে প্ৰথমতে ল'লোঁ এটা মই মুচি সৰু সৰুকৈ কাটি। মুচিটোক দিলোঁ বইল কৰি নিমখ অকণমান পানীতে দি, আৰু তাতে দিলোঁ এটা আলু। মই প্ৰথমতে তাৰ ডিলাটো কাটি ল'লোঁ দেই। আপোনালোকে কি বুলি কয় বাৰু কঁঠালৰ ডিলাটো? আমি বাৰু ডিলা বুলিয়ে কওঁ। এটা এনেকৈ সৰু সৰুকৈ কি কৰিলোঁ, একদম মাংস এৰুৱা দি এৰাই ল'লোঁ। মাংসৰ কিন্তু কোফটা বনাবলৈ হ'লে আপুনি পটাত থেতালিব পাৰে, নহ'লে মিক্সাৰ জাৰটো পিচিব পাৰে। কিন্তু মই এই মাংসখিনি আকৌ হাতেৰে এৰালোঁ, যিহেতু বহুত কোমল সেইকাৰণে। তাৰপিছত এনেকৈ ধুনীয়াকৈ সৰু সৰুকৈ মই ভাঙি ল'লোঁ। ভাঙি লোৱাৰ পাছতে তাত দিবৰ কাৰণে মই জোখ অনুসৰি এটা ডাঙৰ চাইজৰ পিঁয়াজ কাটি ল'লোঁ। তাতে দিছোঁ অকণমান জলকীয়া এটা কাটি, অকণমান ধনিয়া, তাৰপিছত আদা নহৰু পেষ্ট অকণমান, যাতে ধুনীয়া গোন্ধ ওলায় তাৰ কাৰণে। তাতে দিলোঁ অকণমান হালধি, তাৰপিছতে দি দিলোঁ সোৱাদ অনুসৰি নিমখ, তাৰপিছতে দিলোঁ ৰেড চিলি, তাৰপিছতে আৰু যিমান য'ত মছলা আছিলে সকলো, মানে কাশ্মীৰী দিলোঁ, তাৰপিছত জিৰা গুড়ি দিলোঁ, ধনিয়া গুড়ি অকণমান দিলোঁ, তাৰপিছতে তাতে আকৌ অকণমান দি দিলোঁ আমাৰ ময়দা গুড়ি, যাতে ময়দা গুড়ি অকণ দিলে ধুনীয়াকৈ আঠা হৈ যায় ন। তাৰপিছত ধুনীয়াকৈ গোটেইখিনি সানি ল'লোঁ। সানি লোৱাৰ পাছতে অকণমান সময় এৰি দিলোঁ এনেকৈ। এৰি দিয়াৰ সময়কণনো এনেকৈ কেনেকৈ যাবলৈ দিওঁ, তাতে কৰিলোঁ এটা ডিম ফিটি ল'লোঁ। ডিমটো ফিটি ছাইড কৰি ল'লোঁ। তাৰপৰা ধুনীয়াকৈ তেওঁলোকক এটা মই শ্বেপ দিবলৈ চেষ্টা কৰিলোঁ। শ্বেপটো কিন্তু দিছোঁ দেই, অকণমান সৰু ডাঙৰ হ'ল। তাৰপাছতে মই এইফালে লৈছোঁ আপোনাৰ অকণমান ব্ৰেড চপ কৰি পেলাই, তাৰপাছতে এইফালে ডিমত ডুবুৱাই লৈ পেলাই ব্ৰেডৰ ওপৰত দি দিলোঁ। তাৰপাছতে এইফালে পাতি দিছিলোঁ মোৰ মৰমৰ কলি কেৰাহীখন। তাই ইমানেই খং, তৎক্ষণাত গৰম হৈ যায়, তৎক্ষণাত জুই হৈ যায় তাই। সেইকাৰণে দিওঁতে যিমান ধোঁৱা দেখিলে নহয়, সেই ধোঁৱাটো কোবত দিওঁতে এটাক বাপেকে তাই পুৰিয়েই পেলালে, কি কৰিব আৰু। তাৰপিছত এইফালে মই ধুনীয়াকৈ ফ্ৰাই কৰিলোঁ, জুইটো অকণমান কমাই দিলোঁ। এইফালে দেখিলেনে ফ্ৰাই কৰোঁতে হিচাপত কিমানখিনি আছিলে, ফ্ৰাই কৰাৰ পিছত নাইকিয়া হৈ গ'ল। কিয় জানেনে? সেইফালে ফ্ৰাই কৰি থৈছোঁ, এইফালে মোৰ বগী মেকুৰীয়ে খাই আছে। সেইকাৰণে কিমান ধুনীয়া ক্ৰিপচি হৈছে ন? এয়া চাওকচোন, ইমান ধুনীয়াকৈ ভিতৰতো হৈ গ'ল দেই। এতিয়া একদম খোৱাৰহে কথা, ৰখিবই নোৱাৰিলোঁ আৰু। কেনেকৈনো ৰখিম, যিহেতু ইমান কষ্টকৈ বনাইছিলোঁ। আই ঐ পৰিছিলে দেই, অলপতে বাচিলে বাৰু। এয়া চাওকচোন, দেখিবলৈ বাৰু ধুনীয়া হৈছে নে? যিমান ধুনীয়া হৈছে, খাবলৈ কিন্তু সিমান মজা সোৱাদ হৈছে। ৰখিবই নোৱাৰিলোঁ, একদম খায়েই দিলোঁ। লগতে অকণমান চচো লগাই ল'লোঁ। আৰু আপোনালোকে এনেকৈ এবাৰ ট্ৰাই কৰিবচোন দেই, কঁঠালৰ মুচি বনাবলৈ। খাবলৈ কিন্তু বহুত